Hey guys, assalamu alaikum. তো দেখিছেনে কিমান বানপানী হৈছে মেইনলি অসমৰ শিৱসাগৰ নাজিৰা সোণাৰী যোৰহাট এইবোৰ ডিস্ট্ৰিক্টত পুৰা বানপানী হৈছে বৰ্তমানে এইটো এতিয়া ইন্টাৰনেশ্যনেল বিষয়ে হৈ পৰিছে সাকচোন আমি ওলাই আহিছো এনেকে বানপানী চাব বৰ্তমানলৈকে আমি দেখা নাই গৈ আছো আৰু পানী চাব হ'বও পাৰে নাই হোৱা বাৰু তো আমি এনেকে ভাবিছিলো বানপানী আহি আছে যেহেতু এনেকে চাব আহিলো যোৱা সময়ত পানী নাছিলে দেখিছেনে শুকান তো আমি ভাবিলো বজাৰ অকমানে কৰি লৈ আহো তো এনেকে আমি আলু পিয়াজকে বহুত দিনৰ কাৰণে বজাৰ কৰি লৈছো দোকানতো বস্তু প্ৰায় শেষে হৈ গৈছে তো আমি এনেকে বজাৰ কৰি লৈ আহি দেখিছো গাইজ চাক কিমান পানী উঠি গৈছে একদম নিমিষতে পানীটো আহি গৈছে মানে পুৰা বেছি টাইম নাই লগা পানীটো আহোতে তাৰ পিছত যেহেতু এনেকে যাবই লাগিব ডিউটি তো ডিউটিটো মিছ কৰিব নোৱাৰো তো পানীতে এনেকে আমি ডিউটিত যাব লগা হৈছে আৰু এই পানীখিনি ইমানে লেতেৰা গাইজ মানে গোটেই ৱেষ্টেজখিনি পানীত আহি গৈছে নাই তো এনেকে আমি পানীতে গৈ আছো আৰু তো গাইজ অসমত প্ৰতি বছৰে বানপানী হোৱা দেখা পাই আহিছো আমি স্পেশালি উজনি অসমততো কোনো দিনে পানী হৈ পোৱা নাছিলে কিন্তু ইয়াতেও এবাৰ বানপানী হৈছে আৰু ইয়াৰ ফলত কিমান মানুহৰ ক্ষতি হৈছে জীৱ জন্তু ধৰিকে আৰু মানুহৰ কিমান মৃত্যু সংখ্যা বাঢ়িছে গতিকে আমিও আমাৰ ডিউটিটো এনেকৈ কৰি গৈ আছো আৰু হস্পিটেলত প্ৰায় এইকেইদিন অকণমান পেচেণ্ট বাঢ়ি আছে পানীৰ কাৰণে তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আমি নিজকে বানপানীৰ পৰা কেনেকৈ সুৰক্ষিত ৰাখিম তো আজিৰ কাৰণে এইখিনিয়ে বাই বাই খুদা হাফিজ